এই চিত্ৰখন আঁকিম বুলি বহুত দিনৰ আগৰ পৰাই ভাবি আছিলোঁ, কিন্তু কিজানিবা ক'ৰবাত কিবা ভুল হৈ যায়, সেইবাবে মই ভয় খাই আছিলোঁ। কিন্তু কালি ভাবিলোঁ যিয়ে নহওক অকণমান চেষ্টা কৰা যাওক। এয়া হৈছে মেনুস্ক্ৰিপ্ট পেইণ্টিং, অসমীয়াত পুথিচিত্ৰ বুলি কোৱা হয়। আমাৰ পৌৰাণিক যিসমূহ গ্ৰন্থ আছে সাঁচিপাতত লিখা হাতেৰে, সেইসমূহৰ মাজে মাজে এই চিত্ৰসমূহ অংকন কৰা হৈছিলে। এই চিত্ৰসমূহৰ জৰিয়তে ভগৱানৰ বিভিন্ন লীলা আৰু তাৰ লগত জড়িত বহুতো কাহিনী দেখুওৱা হৈছিলে। পুথিসমূহৰ উপৰিও এতিয়া বহুতো ধৰ্মীয় অনুষ্ঠান, অসমীয়া সংস্কৃতিৰ লগত জড়িত বিভিন্ন স্থানসমূহত এই চিত্ৰসমূহ আমি দেখিবলৈ পাওঁ। মই মাত্ৰ আপোনালোকক আভাস এটাহে দিবলৈ চেষ্টা কৰিছোঁ। মই জানো বহুতখিনি ভুল ত্ৰুটি ৰৈ গৈছে, আপোনালোকে অনুগ্ৰহ কৰি মোক সেইখিনি আঙুলিয়াই দিব আৰু মই কিমানখিনি পাৰিছোঁ বা মোক কিমানখিনি আৰু ইম্প্ৰুভমেণ্টৰ দৰকাৰ আপোনালোকে জনালে মই বৰ উপকৃত হ'ম। আজিলৈ আহিছোঁ, নমস্কাৰ।